নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত। বছৰটোৰ অন্তিমটো চন্দ্ৰগ্ৰহণ ৮ নৱেম্বৰত বছৰটোৰ অন্তিমটো চন্দ্ৰগ্ৰহণ ভাৰতৰ বিভিন্ন প্ৰান্তত দৃশ্যমান হ'ব চন্দ্ৰগ্ৰহণ। সূতককাল পৰাৰ বাবে পূজাপাঠ কৰাৰ নিয়ম নাই। দুপৰীয়া 2:41 আৰম্ভ হ'ব চন্দ্ৰগ্ৰহণ। সন্ধিয়া 6:20 অব্যাহত থাকিব চন্দ্ৰগ্ৰহণ। গ্ৰহণৰ সময়ত কেইবাটাও নিয়ম সাৱধানেৰে পালন কৰাৰ পৰামৰ্শ জ্যোতিষীৰ। গ্ৰহণৰ অন্তত দান কৰিব লাগে, জ্যোতিষীয়ে দিছে পৰামৰ্শ। অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হ'ব নতুন হিতাধিকাৰী। হিমন্ত চৰকাৰৰ বৃহৎ পদক্ষেপ। নতুনকৈ লাখ লাখ মহিলাই লাভ কৰিব চৰকাৰী ধন। 8 লাখ মহিলাক সন্নিৱিষ্ট কৰা হ'ব অৰুণোদয় আঁচনিত। 1.5 মাহৰ ভিতৰত আঁচনিত অন্তৰ্ভুক্ত কৰিব চৰকাৰে। আৰু এই বৃহৎ ঘোষণা কৰিছে বিত্তমন্ত্ৰী অজন্তা নেওগে। অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হ'ব নতুন হিতাধিকাৰী। হিমন্ত চৰকাৰৰ বৃহৎ পদক্ষেপ। বিদ্যুৎ গ্ৰাহকৰ বাবে জৰুৰী খবৰ। শীঘ্ৰেই আপডেট কৰিব লাগিব আধাৰ। বিদ্যুৎ গ্ৰাহকৰ বাবে APDSLৰ জৰুৰী আহ্বান। ৱেবছাইটত আপডেট কৰিব লাগিব আপোনাৰ আধাৰ নম্বৰ। ভোটাৰ ID নম্বৰো আপডেট কৰিব লাগিব ৱেবছাইটত। নতুন বিদ্যুৎ সংযোগৰ বাবে আধাৰ নম্বৰ আৰু ভোটাৰ ID দিয়াটো বাধ্যতামূলক। www.apdsl.org ৱেবছাইটত গৈ আপডেট কৰিব পাৰিব আপোনাৰ আধাৰ নম্বৰ। APDSLৰ তৰফৰ পৰা বিদ্যুৎ গ্ৰাহকলৈ এই বিশেষ আহ্বান। বিদ্যুৎ গ্ৰাহকৰ বাবে জৰুৰী খবৰ। আপোনাৰ পান কাৰ্ড, আধাৰ কাৰ্ড সাৱধানে ৰাখক। অশিক্ষিত সহজ সৰল লোকৰ পৰা চাইবাৰ অপৰাধীয়ে সৰকাইছে ধন। বিভিন্ন বেংক আৰু কোম্পানীৰ পৰা প্ৰবঞ্চকে লৈছে লোন। লাহৰীঘাটৰ উতলাবাৰী গাঁৱৰ বহু লোকৰ আধাৰ পান কাৰ্ড গোপনে ব্যৱহাৰ কৰিছে প্ৰবঞ্চকে। প্ৰবঞ্চকে কৌশলেৰে তথ্যসমূহ সংগ্ৰহ কৰি বেংকৰ পৰা উলিয়াইছে লোন। চাইবাৰ প্ৰবঞ্চকে ৬২জন লোকৰ নামত বেংকৰ পৰা উঠাইছিল ঋণ। সমগ্ৰ ঘটনা জানিব পাৰি মূৰে কপালে হাত দিছে সহজ সৰল লোককেইজনে। ন্যায় বিচাৰি জিলা উপায়ুক্ত আৰক্ষীৰ কাষ চাপিছে লোককেইজন। বুৰগাঁও ৰাজচক্ৰৰ বিষয়াক পৃথকে পৃথকে দিছে অভিযোগ।